নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ৰিজনিঙৰ নাম্বাৰ ছিৰিজ অথবা নিউমাৰিকেল ছিৰিজ, সংখ্যাৰ শৃংখল। ইয়াৰ আগতে আমি এলফাবেটিকেল ছিৰিজ এটা কৰিছিলোঁ, আপোনালোকে চোৱা নাই যদি ভিডিঅ'টো চাই ল'ব। আৰু লগতে আমি মেথছৰ কেইবাটাও টপিক আলোচনা কৰিছোঁ, নাম্বাৰ ছিষ্টেমৰ হওক অথবা LCM HCF, ফ্ৰেকশ্যন কৰিছোঁ। গতিকে এইবিলাক আপোনালোকে চোৱা নাই যদি চাই ল'ব। আৰু মই এটা কথা কৈছোঁ, যিসকলে নতুনকৈ আৰম্ভ কৰিছে বা বহুদিন ধৰি এইবিলাকৰ লগত সম্পৰ্ক নাছিলে, তেওঁলোকৰ বাবেহে ভিডিঅ'টো বনাই থকা হৈছে। যিবিলাক অলৰেডি প্ৰ' হৈ আছে এক্সামৰ ক্ষেত্ৰত অথবা যিসকলে সকলোখিনি জানে আৰু তেওঁলোকৰ কাৰণে নহয় এইটো। আজি যিটো কৰিছোঁ এইটো উইদাউট পেপাৰ পেন আপুনি কেতিয়াও কৰিব নোৱাৰে। আৰু আপোনাক নাম্বাৰ ছিষ্টেম যিমান আপোনাক বুজাই থাকিলেও আপুনি কৰিব নোৱাৰিব পাৰে, যেতিয়ালৈকে আপুনি নিজে নকৰে। এনেকুৱা এটা বস্তু যিটো নাম্বাৰ ছিষ্টেম হয়, সংখ্যাৰ কিছুমান ছিৰিজ থাকে, ইটোৰ লগত সিটো সম্পৰ্ক উলিয়াই দেখাব লাগে। আপোনাৰ ব্ৰেইনৰ কেপাচিটিটো চোৱা হয় বা যি কি নহওক। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ আজিৰ ষ্টেটিক জিকেটো হ'ল বৰ্মনসকলে ৰাজসভাত কি ভাষা ব্যৱহাৰ কৰিছিল? সংস্কৃত, ব্ৰজাৱলী, অসমীয়া, পালি। এই 4টা অপশ্যন আছে। ইয়াৰ শুদ্ধ উত্তৰটো তাৰে ভিতৰত এটা হ'ব। ভিডিঅ'টোৰ শেষত আপোনালোকক দি দিম। গতিকে আজিৰ আমাৰ নিউমাৰিকেল ছিৰিজ বিষয়টো আলোচনা কৰা হওক। এনেকুৱা কুৱেশ্যনত কি হয়, এনেকৈ কুৱেশ্যন দিয়া থাকে কুৱেশ্যন, ইটোৰ লগত এইটো আপুনি ৰিলেশ্যনটো উলিয়াব লাগে। কিছুমানৰ মাজত ডিফাৰেঞ্চটো থাকি যায় ৰিলেশ্যন, কিছুমানৰ পূৰণ হৰণ থাকে। কেনেকৈ গম পাব আপোনালোকে? সেইটো নিজে গম পাব, নিজে প্ৰেক্টিচ কৰিব লাগিব। আৰু ৰিজনিঙৰ এইটো আৰু একেবাৰে বহুত ইম্পৰ্টেণ্ট পাৰ্ট। আৰু এটা ভিডিঅ' চাই আপোনালোকে যে শিকি যাব সেইটো নহয়। ইয়াত চাব A/4, D/9, H/15, M/22। আৰু ইয়াত এটা হ'ব লাষ্ট ছিৰিজটো কি সুধিছে। অপশ্যন আছে ABCD, ADHM। ইয়াৰ মাজত ৰিলেশ্যন এটা আছে। অভিয়াছলি ৰিলেশ্যন এটাই থাকিব পাৰে যে এলফাবেটটো ইটোৰ পৰা এইটোলৈ বাঢ়ি গৈ আছে, ইটোৰ পৰা এইটোৰ মাজত গেপ আছে, অৰ্থাৎ এটা এলফাবেটৰ পৰা এটা এলফাবেটৰ মাজত কিছুমান এলফাবেট থাকি গৈছে। এতিয়া আমি চাব লাগে ইটোৰ পৰা এইটোৰ মাজত কিমান এলফাবেট আছে। এৰ পৰা ডিলে BC, ABCD দুটা, ডি পৰা এইচলৈ DEFG তিনিটা, DEFG H তিনিটা, IJKL 4টা। প্ৰথমে দুটা গেপ আছিলে, পিছত তিনিটা, তাৰপিছত 4টা, ক্ৰমান্বয়ে বাঢ়ি আহি আছে। দুটা আছিলে, তিনিটা আছিলে, ইয়াৰ মাজত 4টা, ইয়াৰ মাজত 5টা হ'ব। 5টা হ'লে কি হ'ব? MNOPQRS হ'ব। আৰু ইয়াত এছ ক'ত আছে? অপশ্যন বি, তলত 30 আছে। ওপৰটো মিলিলে যেতিয়া তলটো মিলিবই লাগিব, কাৰণ এছ এটাতে আছে, এছটো হ'বই লাগিব। গতিকে তলতো কৰি নাথাকিলেও হ'ব। এইবোৰ হ'ল স্মাৰ্ট কিছুমান কথা। কোনোবাই এছ ওলালে বুলি আকৌ তলতো কেলকুলেশ্যন কৰি থাকিব, এইটো কৰিব দৰকাৰ নাই। এছ এটাতে আছে, দৰকাৰ আছে যদিহে এছ আৰু এটাত থাকিলেহেঁতেন, তেতিয়া আকৌ আমি তলতো কেলকুলেশ্যন কৰিব লগা হ'লহেঁতেন। এতিয়া এছ এটাতে আছে, গতিকে এইটো আমি চকুমুদি 30 বহাব পাৰোঁ। আৰু কৰোঁ বুলিলেও পাৰে আপোনালোকে। 4 5 9, তাৰপিছত 5 বাঢ়িছে, 4 5 9, 9 6 15, ইয়াত 5 বাঢ়ি গৈছে, ইয়াত 6 বাঢ়ি গৈছে, ইয়াত 7 বাঢ়িছে, ইয়াত 8 বাঢ়িছে, 22 8 30। কৰোঁ বুলিলেও পাৰে কৰিব, কিন্তু কামটো স্মাৰ্টলি কৰিব লাগে। গতিকে এইটো এনেকৈ কৰে। কিছুমানত হৰণৰ সম্পৰ্ক থাকিব, কিছুমান পূৰণৰ থাকিব। মই এটা জাষ্ট আপোনালোকক চিনাকিহে দিছোঁ, আপোনালোকে এনেকুৱা কিতাপ দিব পাৰে, এইবিলাক কৰিছেই চাগে নিশ্চয়। ইয়াত চাব GEZD আছে, TVQ তলত 27, ইয়াতো 27, ইয়াতো 27, ইয়াতো 27। এতিয়া এইটো আমি ফিল আপ কৰিব লাগে। অপশ্যন আছে 4টা। ইহঁতৰ মাজত সম্পৰ্ক আছে কিবা নিশ্চয়। কি সম্পৰ্ক থাকিব পাৰে? হয়তো যোগ থাকিব, হয়তো পূৰণ থাকিব, হয়তো হৰণ থাকিব, হয়তো বিয়োগ থাকিব। প্ৰথমে আমি যোগটোৱে আছে নেকি চাই লওঁ। আমি কি কৰিলোঁ? এলফাবেটবিলাক লিখি পেলালোঁ। এৰ পৰা জেডলৈকে, এৰ পৰা জেডলৈকে, এৰ পৰা এম, আৰু ইটো লাইনত এনৰ পৰা জেড। আৰু ইয়াত যদি আমি ভেলুবিলাক চাওঁ, কাৰ ভেলু? এলফাবেটবিলাকৰ। 1 নম্বৰত কোন থাকে? A 2 3 4, D মান 4। চবৰে মই লিখি দিয়া নাই। D মান 4, E মান 5, চবৰে লিখা নাই। H মান 8 হ'ব, M মান 13 হ'ব।
এনৰ মান 14 হ'ব 15 16 17 18 19 ইয়াৰ মান 19 20 21 22 23 24 25 26 চবৰে এটা এটা প্লেচ ভেলু থাকে এনেকৈ থাকে জি আৰু টি আছে জি আৰু টি মান কিমান এইফালৰ পৰা 20 জি মান কিমান আছিলে 4 5 6 7 জি মান কিমান পালোঁ 7 টি মান 20 20 7 কিমান 27 এইটোতো 27 গতিকে ইয়াৰ প্লেচ ভেলু দুটা যোগ কৰি 27 পাইছে ইয়াতো সেই ই আৰু ভিৰ মান যোগ কৰি 27 পাইছে ইয়াতো একেই গতিকে ডি আছে ইয়াত ডব্লিউ হ'ব কিয় হ'ব ডি মান কিমান 4 ডি মান 4 আৰু ডব্লিউ মান কিমান 23 23 নম্বৰত আছে এলফাবেট 23 নম্বৰ এলফাবেটটো ডব্লিউ হয় 23 4 কিমান 27 গতিকে 23 4 27 গতিকে এইটো ডব্লিউ এইবাৰ এইটো চাব 5 আছে 9 আছে 17 আছে ক্ৰমান্বয়ে বাঢ়ি গৈ আছে গতিকে ইয়াৰ মাজততো বিয়োগটো থাকিবই নোৱাৰে পূৰণ থাকিব পাৰে হৰণ থাকিব পাৰে পূৰণ হৰণ যোগ এই তিনিটাৰ উপৰিও আৰু কিছুমান কণ্ডিশ্যন থাকিব পাৰে বিভিন্ন থাকিব পাৰে সেইকেইটা ইয়াতকৈ অলপ হাই লেভেলত থাকিব হয়তো স্কুৱেৰ হৈ থাকিব পাৰে কিউব হৈ থাকিব পাৰে বা স্কুৱেৰ হৈ প্লাছ হৈ থাকিব পাৰে ইয়াত কি আছে চাই লওক 5 আৰু 9 মই প্ৰথমে যোগ কৰি চাইছোঁ এইটোৰ পৰা এইটোলৈ 5 4 9 এইটোৰ পৰা এইটোলৈ ইয়াৰ পৰা ইয়ালৈ আছে 8 9 8 17 ইয়াৰ পৰা ইয়ালৈ আছে 12 17 12 29 ইয়াৰ পৰা ইয়ালৈ আছে 16 16 29 39 আৰু ইয়াৰ পৰা ইয়ালৈ কি থাকিব কেনেকৈ গম পাম 4 5 8 হৈছে 8ৰ পৰা 12 হৈছে মানে 4 4কৈ বাঢ়িছে চব 4কৈ বাঢ়ি গ'ল 4 4 8 আকৌ 4 বাঢ়িলে আকৌ 4 বাঢ়িলে আকৌ 4 বাঢ়িলে 16 পৰা 4 গ'লে 20 হ'ব 45 20 হৈ গ'ল 65 এইটো হ'ল এনচাৰ এইবাৰ চাব 3 পৰা 6 আছে তাৰপৰা 18 আছে এটা কথা চাব যেতিয়া শৃংখলটোত ছিৰিজটোত ক্ৰমান্বয়ে বহুত ডাঙৰ হৈ গৈ থাকে তেতিয়া আপোনালোকে পূৰণটোক গুৰুত্ব দিব বেছিকৈ দেখিছে নাই 3 পৰা হঠাৎ 72 হৈ গৈছে 3 পৰা হঠাৎ 18 হৈ গৈছে তেনেকুৱা হ'লে কি কৰিম আমি বেছিকৈ পূৰণটোক প্ৰিফাৰেঞ্চটো দিম পূৰণৰ অগ্ৰাধিকাৰ দিম পূৰণকে দি চাওঁ ইয়াৰ পৰা আহিলে 3 2 গুণ 6 ইয়াৰ পৰা আহিলে 6 3 গুণ 18 18 4 গুণ 72 72 5 গুণ কিমান হ'ব 5 2 গুণ 10 ইয়াত 0 হ'ব ইয়াত 0 ক'ত আছে 360 সেইটো এনচাৰ পুনৰবাৰ দেখাইছোঁ 3 2 গুণ 6 2 পূৰণ কৰিলে পূৰণ 3 কৰিলে তাৰপৰা 4 পূৰণ কৰিলে তাৰপৰা 5 পূৰণ কৰিলোঁ এইটো ওলালে 3 2 গুণ 6 6 গুণ 18 এনেকৈ এবাৰ এইটো চাব 2 8 4 16 2ৰ পিছত হঠাৎ ডাঙৰ সংখ্যা এটা আহিছে আকৌ সৰু সংখ্যা হৈ গৈছে এনেকুৱা কি হ'লে কি কৰিব আপোনালোকে এটা এৰি এটা চাব এইটোৰ পৰা চালোঁ 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 ইয়াত 16 হ'ব কেনেকৈ গম পালোঁ 2 2 গুণ 4 4 2 গুণ 8 এটা এৰি এটা চাইছোঁ আৰু ওপৰতো চাব পাৰে আপোনালোকে 8 2 গুণ 16 2 লং 32 2 2কৈ পূৰণ হৈছে গতিকে এনচাৰ এইটো ইয়াত চাব 16ৰ পৰা 2 16ৰ পৰা 18 হৈছে বেছি ডাঙৰ হোৱা নাই গতিকে আমি পূৰণটো এতিয়া কৰি নাচাওঁ হৰণটোৰ কথা নাহে বিয়োগৰ কথা নাহে স্কুৱেৰ কিউবৰ কথা নাহে 16ৰ পৰা 18 আমি যোগ কৰি চালোঁ +2 18ৰ পৰা 22 কৰিলোঁ +4 আকৌ +2 আকৌ +4 24 28 আকৌ +2 আকৌ +4 গতিকে এইটো 34 হ'ব এবাৰ যোগ 2 এবাৰ যোগ 4 এবাৰ যোগ 2 এবাৰ যোগ 4 তেনেকৈ কৰিলোঁ ওলাই গ'ল এইটোও চাব এইটো আপোনালোকৰ কাৰণে ৰাখিছোঁ ইয়াত 1ৰ পৰা 5 হৈছে 5ৰ পৰা 14 হৈছে গতিকে যোগ কৰিব পাৰে বিয়োগৰটো কথা নাই 1 4 5 5 9 14 তেনেকৈ আপোনালোকে চাব পাৰে কিন্তু মই আপোনালোকক এটা কথা কৈছোঁ এইটো মই বেলেগ এটা ৰিলেশ্যন দেখাইছোঁ এই 1টোৰ লগত +2 স্কুৱেৰ কৰিলোঁ 2 স্কুৱেৰ কৰিলে 4 ওলায় 4 1 5 এইটো হৈ গ'ল এইবাৰ 5টোৰ লগত 3 স্কুৱেৰ কৰিলোঁ 3 3 গুণ 9 ওলালে নাই 9 5 14 এইটো হৈ গ'ল তেনেকৈ 14ৰ লগত 4 স্কুৱেৰ কৰিলোঁ 4 4 গুণ 16 16 14 যোগ কৰিলে 30 ওলায়
14 লগত 4 × 16 যোগ কৰিলে 30 ওলাব। ঠিক একেদৰে 30 লগত 5 বৰ্গ কৰিলোঁ 5 স্কুৱেৰ, 55 লগত 6 স্কুৱেৰ, 91 লগত 7 স্কুৱেৰ কৰিলোঁ। ক্ৰমান্বয়ে বঢ়াই আহি আছোঁ 2 স্কুৱেৰ 3 স্কুৱেৰ 4 স্কুৱেৰ প্লাছ কৰি আহি আছোঁ 5 স্কুৱেৰ 6 স্কুৱেৰ 7 স্কুৱেৰ 7 গুণ 49 ওলালে। 91 আছিলে এইটো 91 41 140 ছ' এনচাৰ 140। আপোনালোকক জাষ্ট ৰিলেশ্যনটো বুজাবৰ কাৰণে মানে ৰিলেশ্যনবোৰনো কেনেকুৱা থাকে সেইটোহে আপোনালোকক আভাস দিবলৈ চেষ্টা কৰিছোঁ। এইটো চাব, আপোনালোকে এটা টেকনিক এটা কৈ দিছোঁ। যেতিয়া এনেকৈ দুটা সংখ্যা একেটা সংখ্যা দুবাৰ থাকিব ন ষ্টাৰ্টিঙত, তেতিয়া আপোনালোকে কেতিয়াও ইটোৰ লগত সেইটো ৰিলেশ্যন নকৰিব। কি কৈছোঁ, যেতিয়া দুটা সংখ্যা একেলগে থাকিব তেতিয়া ইটোৰ লগত ইটো আপোনালোকে ৰিলেশ্যন বিচাৰি নাথাকিব। তেতিয়া কি কৰিব, এটা এৰি এটা চাব, এইটোক এৰি এনেকৈ চাব। দুটা সংখ্যা একেলগে ষ্টাৰ্টিং হ'লে এইটোক এৰি দিছে। এইটো চাব, 20ৰ পৰা 1 কমাই দিছে 19, 19ৰ পৰা 2 কমাই দিছে 17, 17ৰ পৰা 3 কমাই দিছে 14, 14ৰ পৰা 4 কমাই দিলে 10 হ'ব। 10 ক'ত আছে, এইটো আছে, ইয়াতো আছে, এইটো আছে, কোনটো হ'ব? ইয়াতে নেক্সটটো চাব, 20ৰ পৰা 16 4 কমাই দিছে, 16ৰ পৰা 13 3 কমাই দিছে, 13ৰ পৰা 11 ওলালে 2 কমাই দিছে, 11ৰ পৰা 1 কমাই দিলে 10 ওলাব। 10 আৰু 10 এইটো এনচাৰ। এইবাৰ এইটো চাব, কি কৰিছোঁ, ইয়াত কি হ'ব ৰিলেশ্যনটো, 1 পূৰণ 1 যোগ 1, 1 পূৰণ 1, 1 গুণ 1, আকৌ 1 যোগ কৰিলোঁ, এবাৰ পূৰণ কৰিম এবাৰ যোগ কৰিম। আকৌ কি কৈছোঁ, এবাৰ পূৰণ কৰিম 2 2 গুণ 4, এবাৰ যোগ কৰিম একেটা সংখ্যাকে, এবাৰ পূৰণ কৰিলোঁ এবাৰ যোগ কৰিম 2 2 গুণ 4, 4 2 6 ওলাব। ঠিক তেনেদৰে ইয়াত 1 হৈ গ'ল 2 হৈ গ'ল, এবাৰ পূৰণ কৰিম কিহেৰে, 3 6 3 18 মিলি আছে, প্লাছ 3 18 3 21, গতিকে 6 হ'ব। আৰু এইটো 3 9 27 81, এইটো একেবাৰে ইজি হয়। এইটো আপোনালোকে ক'ব এইটো কমেণ্টত। 3 9 27 81 ইয়াত কি হ'ব, অপশ্যন আছে 3 2 4 2 4 3 2 1 0 1 6 2। গতিকে নাম্বাৰ ছিৰিজবোৰ এনেকৈ আহে, বিভিন্ন টাইপৰ আহে। আপোনালোকক জাষ্ট এটা আইডিয়া দিছোঁ, ইতিমধ্যে আপোনালোকে জানে চাগে। যি কি নহওক, আজিৰ এনচাৰটো হ'ল বৰ্মনসকলে সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিলে। আৰু এইখিনিতে কৈ থওঁ, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মন। গতিকে ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰিব। পুনৰ লগ পাম। থেংক ইউ।